ফুলখিনি মই অলপ নিমখ পানীত এয়া জুবিয়াই ৰাখিছোঁ আৰু সেই নিমখ পানীখিনি পেলাই মই ভাল পানীত 2বাৰমান ধুই এয়া চেপি চেপি এই মিশ্ৰণখিনিতে দি দিছোঁ। লগত দিছোঁ বেচন 4 চামুচমান আৰু দিছোঁ লগত নিমখ, হালধি, লাল মিৰ্চ এই সকলোবোৰ দিয়াৰ পিছত লগতে দিছোঁ মই এয়া পিঠাগুড়ি 2 চামুচ আৰু এতিয়া এই ফুলৰ ৰসখিনিতে অলপ মই সানি পিটিকি লৈছোঁ আৰু যিমান প্ৰয়োজন হয় এয়া পানী দি সানি লৈছোঁ আৰু এই মিশ্ৰণখিনিত আছিল পিঁয়াজ, আদা, ৰচুন, জলকীয়া এই সকলোবোৰ লগতে ভালদৰে সানি লৈছোঁ। এফালে তেল গৰম হৈ আছে, এয়া গৰম তেল এচামুচ মই এই মিশ্ৰণখিনিতে দি দিছোঁ, তেতিয়াহে পকৰি খাই ভাল লাগিব। এতিয়া তেলৰ সৈতে সকলোবোৰ আকৌ ভালদৰে সানি লৈ এয়া মই গৰম তেলত এই মিশ্ৰণখিনি চামুচেৰে অলপ অলপ দি দিছোঁ আৰু দি দিয়াৰ পিছত এয়া সিজিছে আৰু এয়া মই লৰাই দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল পকৰি। এয়া দেখিছে নহয়, আৰু পকৰি মই চাহ খাবৰ বাবে এয়া প্লেটতে অলপ লৈ ল'লোঁ। এয়া হৈছে লাই শাকৰ ফুলৰ পকৰি। আপোনালোকে খাব, এতিয়াই ছিজন, আৰু খাই কেনে পালে জনাব। ধন্যবাদ।